হাই নমস্কাৰ গাইছ পুনৰবাৰ এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত আজি ব্লগ দিছোঁ মানে মোৰ গাটো ভাল নাছিলে আৰু এতিয়ানো ভাল নাই তোমালোকে মোৰ মাতটোত গম পাইছাই চাগে আৰু মানে পুৰা চৰ্দি জ্বৰ হৈ আছে আৰু এইটো গৰম আৰু ঠাণ্ডা দুটা মিক্স হৈ গৈছে ন মানে পুৰা চৰ্দি হৈ গৈছে আৰু ৰাতি এইকেইদিন অলপ অহা যোৱা কৰি দিছোঁ টাউনৰ পৰা টিউশ্যন গৈছোঁ মানে সেইটো কাৰণে মানে অলপ ঠাণ্ডা সোমাইছে ঠাণ্ডা গৰম মানে সেইকাৰণে চৰ্দি হৈছে আৰু বহুত দিন ব্লগ দিয়া নাই তোমালোকে গম পাইছাই চাগে আৰু আজি ব্লগটোত মানে মটৰ ব্লগ নহয় আৰু এনেকৈ ব্লগ এটা বনাই দিছোঁ তোমালোকে ব্লগটোত পূৰা কমেণ্ট কৰিবা গাইজ কমেণ্ট লাগে হয় নাই যদি তোমালোকে কমেণ্ট নিদিয়া মই কেনেকৈ গম পাম মোৰ ব্লগবোৰ ভাল হৈছে নে বেয়া হৈছে তোমালোকে কমেণ্ট দিবা যদি ভাল হৈছে বুলি দিবা যদি বেয়া হৈছে বুলি দিবা তেতিয়াই গম পাম হয় নাই আৰু এটা মানে তোমালোকক কথা ক'ম এইকেইদিনতে গৈ আছোঁ মই তোমালোকে সকলোৰে ফেভৰেট দয়া দা টেঙা নিদিবা তোমালোকে জানাই মই জানো তোমালোকৰ ফেভৰেট হয় মোৰো ফেভৰেট হয় মই ভিডিঅ' চাই বহুত ভাল পাওঁ আৰু মোৰ যদি মনটো বেয়া হৈ থাকে দয়া দাই যদি ভিডিঅ' এটা চাই দিওঁ মোৰ মনটো মানে ভাল হৈ যায় মানে পূৰা মানে যদি মনটো যদি দুখ লাগি থাকে মানে ফানি মানে পূৰা হাঁহনি ওলাই যায় মানে সেইটো কাৰণে দয়া দাক ভাল লাগে আৰু দয়া দাক লগ কৰিব গৈ আছোঁ আৰু তোমালোকে যোনে দয়া দাক ভাল পোৱা কমেণ্ট এটা কৰি দিবা আৰু সোনকালে তোমালোকে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়া আৰু তোমালোকে এটা হ'লেতো শ্বেয়াৰ কৰিব পাৰিবা তোমাৰ লগৰৰ মাজত শ্বেয়াৰ কৰি দিয়া তেতিয়াহে মই ব্লগ দি ভাল লাগিব হয় নাই গাইছ তোমালোকে জানাই শ্বেয়াৰো কৰি দিবা সোনকালে গৈ আছোঁ দয়া দা টেঙা নিদিবা লগ কৰিবলৈ গৈ আছোঁ তোমালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু মই মটৰ ব্লগটো বনাব পাৰিম নে নোৱাৰিম সেইটো নাজানো কিন্তু তাত গৈ মেলি ধুনীয়া এটা ব্লগ যোৱাটো ব্লগ বনাব নোৱাৰিব পাৰোঁ মানে যদি অকলেকৈ যাওঁগৈ তেতিয়া ব্লগটো নহ'ব ন এখন হাতে বাইক এখন হাতে মোবাইল ধৰিবলৈতো অসুবিধা হ'ব যদি লগত কোনোবা যায় তেতিয়া মটৰ ব্লগটো বনাই দিম তাকে আৰু গাইজ বেছি কথা নকওঁ আৰু তোমালোকক এটাই ক'ম আৰু তোমালোকে ছাবস্ক্ৰাইবটো কৰি দিয়া আৰু লাইক কমেণ্ট আৰু যি আছে চব কৰি দিয়া তোমালোকে এটা হ'লেও লগৰৰ মাজত শ্বেয়াৰ কৰে তেতিয়াই মই ব্লগ দি ভাল লাগিব মাতটো গম পাইছাই চাগে তোমালোকে মোৰ মাতটো মানে অলপ ফটা আছে মানে চৰ্দি লাগি আছে ন সেইটো কাৰণে আৰু এইফালে বাইকখন চেক কৰা আৰু গাইজ আজিকালি যেনেকুৱা দিন আছে ন কিন্তু বাইক এখন মানে লাগিলে পালচাৰ স্প্লেণ্ডাৰ হওক টিভিছ হওক কিন্তু বাইক এখন লাগে নিজৰ আৰু আজিকালি এনেকুৱাই মানে চিটুৱেশ্যন আহি যায় ন তোমালোকক মানে বাইক এখন বিচাৰিলেও মানে নিদিয়ে এনেকুৱা চিটুৱেশ্যনত মানে তেতিয়া মানেহে বেয়া লাগে তেতিয়াহে যে লাগে বাইক এখন যে ঘৰত থাকিব লাগিলে যিয়ে বাইক নহয় ড্ৰিমটো চবৰে থাকে নাই ড্ৰিমটোৰ কাৰণেতো সেইটো পিছৰ কথা হ'লেও মানে লগত বাইক এখন থাকিব লাগে ড্ৰিমটোতো চবৰে থাকে নাই ড্ৰিমটোতো মোৰো আছে মই এতিয়া যোনটো ল'ম বুলি ভাবিছোঁ যোনখন তোমালোকে গম পাবাই এতিয়া নল'ম 1K নহ'লে 5K মান হ'লে মানে ল'ম গাইজ আৰু যোনসকলে মোৰ চেনেলত নতুনকৈ আহিছে বহুত ধন্যবাদ গাইজ তোমালোকক কি ক'ম আৰু বহুত ধন্যবাদ আৰু যোনসকলে মোৰ আগৰ পৰা ভ্লগ চাই সেইসকলে গম পাইছাই চাগে সেইসকলকো ধন্যবাদ দিছোঁ ইমানখিনি তোমালোকে মৰম দিয়াৰ কাৰণে আৰু এনেকৈ যাতে তোমালোকে পিছলৈকে মৰম দি যোৱা সেইটোৱে কামনা কৰিছোঁ আৰু এনেকৈ মৰম দি থাকিবা বুলি আশা ৰাখিছোঁ বাইকখন চালাই আৰু চিনেমেটিক এটা চাই লোৱা ধুনীয়াকৈ তাৰপিছত আজি গাইজ চিনেমেটিক এটা চাই ল'লে আৰু এতিয়া ব্লগটো বেছি দীঘল নকৰোঁ আৰু ঘৰলৈ গৈ থাকোঁ আজিলৈ বাই বাই নতুন এটা ব্লগত পুনৰ লগ পাম জয় অসম বাই বাই নতুন এটা ব্লগত পুনৰ লগ পাম